50 বছৰৰ পাছত এছিয়ান গেমছত পদক লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে হিমা দাসে 50.79 ছেকেণ্ডৰ এক শ্বাসৰুদ্ধকৰ পৰিৱেশ টেলিভিছনৰ পৰ্দা খেলপথাৰ প্ৰজেক্টৰত চকু থৰ হৈ ৰল কোটি কোটি অনুৰাগী ৰাজ্যত দেশত জাকাৰ্টাত কেৱল হিমা হিমা আৰু হিমা কোটি কোটি ৰাইজৰ মৰম আশীৰ্বাদ অথলে যাবলৈ নিদিলে হিমাই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ পাছত এছিয়ান গেমছত দৌৰত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈৰ গৌৰৱ কঢ়িয়ালে হিমা দাসে সফলতাৰ ৰিজল্টটো মই আজি দুদিন তিনিদিনৰ আগতে দি দিলোঁ মোৰ মতে দিছে সৰু ছোৱালী তাই এতিয়াৰ পৰা যদি খামোচা মাৰি ধৰে ৰাইজে চৰকাৰে চবে অলিম্পিক নিশ্চয় আমি কাময়াব কৰি যাম ইয়াকে লৈ হিমাৰ ঘৰত এতিয়া আনন্দ উল্লাস পদকৰ পাছত নহয় সময়ৰ পিছত দৌৰাৰ বাবেহে এই সফলতা লাভ কৰে বুলি মন্তব্য পিতৃৰ হিমাই যিটো পদক লৈ নদৌৰে তাই টাইমিঙত দৌৰিছে আজিও সেই টাইমিং নিজৰ টাইমিং নিজেই ভংগ কৰিছে গতিকে ই এটা শুভ লক্ষণ সুখৰ চকু পানী বৈছে এতিয়া হিমাৰ মাতৃৰ হিমাৰ এই সফলতাত এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে হিমাৰ বাসগৃহত হিমাই অব্যাহত ৰাখক সফলতাৰ এই ধাৰাবাহিকতা ETV ভাৰতৰ তৰফৰ পৰাও হিমালৈ থাকিল অনেক শুভকামনা নগাঁৱৰ পৰা ৰকিবুল ৱাহিদ ETV ভাৰত অসম